পয়সা কামতে রিনিকি যেন পরিষা মহাজন মণিপুর রাজ্য জেনপুর অতি পরিষিত না জানো কিয়নো মনমোর অধিকে সম্পত্তি নগৰত বদলি ঘটনা ববিৰ পতন হল মোৰেই হাততে অনুদেই অহা নাই এনে ভাৱ মনত বুজিব ৰোৱাত মই মণিপুৰ নগৰত কি লিখা আছে পাৰ্থৰ ভাগ্য দাদা অস্ত্ৰৰ সংবাদ লৈ বিকশে তেতিয়াও নাহিলো মনত মোৰ হৈছে সংশয় কিজানিবা বন্দী কৰে পুত্ৰক আমাৰ তুমি কৰা গান্ধী ভাৰত আৰু ময়ো কৰোঁ ভিখন উত্তোলন অনুচিত প্ৰতিফল এও মণিপদ সকলোৰে মনৰ কামনা পাণ্ডৱৰ ব্যৰ্থতা কৰি আচৰণ সাৰিব নোৱাৰে কোনেও বিশ্বৰ বুকুত যোৱা কথা এতিয়া খন্তে বিশ্ৰাম কৰা গ'ল ভাল প্ৰাণে বন্ধন কৰাৰ বাবে অপৰাধ হ'ল যদি তেন্তে শাস্তি দিয়া পিতা তোমাৰ পুত্ৰই সকলো শাস্তি লভীৰ